Hello friends, welcome to Sweets and Spices with Sikha. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম মগু আৰু বুটৰে বনোৱা এবিধ পকৰীৰ ৰেচিপি। এবিধ পকৰী চাহ বা কফিৰ লগত খাবলৈ খুব ভাল হয়। বুট আৰু মগুখিনি মিক্স কৰি লৈছো। বুট আধা কাপ আৰু মগু 1 কাপ আছে। অলপ নাৰিকল লৈছো। এটা ডাঙৰ সাইজৰ পিয়াজ লৈছো, এটো সৰু সৰুকে কাটি লম। অলপ আদা, কেঁচা জলকীয়া আৰু নৰসিংহৰ পাত লৈছো। এতিয়া মিক্সি জাৰ এটা লৈছো, ইয়াতে নাৰিকলখিনি দি দিম। মই আধা কাপ বুট মগু বেলেগে থৈ দিছো আৰু বাকিখিনি জাৰটোত দি দিছো। আদা আৰু কেঁচা জলকীয়াখিনিও দি দিছো আৰু অলপ পানী দি এখিনি খুব ভালকে ব্লেন্ড কৰি ল'ব লাগিব। আধা কাপ বুট মগু মই বেলেগে থৈ দিছিলো, সেইখিনি বুট মগু ইয়াতে মিলাই দিম। এতিয়া এইখিনি খুব ভালকে ব্লেন্ড কৰিব নালাগে, জাস্ট 30 সেকেন্ড মান ব্লেন্ড কৰিলে হ'ব, যাতে বুট মগুৰ অলপ সৰু সৰু টুকুৰা ৰৈ যায়। মিক্সচাৰখিনি হৈ গৈছে, এতিয়া আমি বেলেগ এটা বাচনত লৈ লম। ইয়াতে পিয়াজ, নিমখ, হালধি আৰু নৰসিংহৰ পাতখিনি দি দিম। নৰসিংহৰ পাতখিনি মই কাটি দিয়া নাই, এইখিনি এনেকে থাকিলে ভাল লাগে, গোটাই গোটাই এটা এটা পাত হৈ থাকিলে ভাল লাগে। এইখিনি এনেকে ভালকে মিক্স কৰি ল'ব। এতিয়া পেন বা কেৰাহী এটাত তেল অলপ গৰম হ'বলৈ দিম। আচলতে নন ষ্টিক পেন হ'লে বেছি ভাল হয়, পকৰীখিনি ভাজি থাকোতে উল্টাবলৈ সুবিধা হয়। মিক্সচাৰখিনি তেলত দিয়াৰ আগে আগে জুইটো একেবাৰে কমাই দিব। মই ইয়াতে চামুচ ব্যৱহাৰ কৰিছো, এইখিনি হাতৰেও দিব পৰা যায়। সৰু সৰুকে হাতৰে দি দিলে সেইখিনি খাবলৈ আৰু বেছি ভাল লগা হয়। মিক্সচাৰখিনি তেলত দিয়াৰ লগে লগে উল্টাই নিদিব, কমেও 2 বা 3 মিনিট তেলত থাকিব দিব আৰু ফ্লেমটো লো বা মিডিয়ামত ৰাখিব। ফ্লেমটো বঢ়াই দিলে পকৰীখিনি জ্বলি যাব পাৰে আৰু ভিতৰখিনি ভালকে নিসিজিব। এনেকে পকৰীখিনি ভাজি ল'ব লাগিব। এবিধ পকৰী অকল চাহ বা কফিৰ লগতেই নহয়, ভাতৰ লগত খাইও খুব ভাল লাগে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব।